মাস্তানি। বৰ্তমান আছোঁ আমি গুৱাহাটী ৰজাদুৱাৰ পাৰঘাট। এতিয়া আমি যাবলৈ ওলাইছোঁ উত্তৰ গুৱাহাটী। মানুহ চাওক না কি লাইন, এতিয়া পূৰা ওলাইছে আৰু এতিয়া এখন যাব এখন আহি পাইছে। মানুহ চাওকচোন, আকাশখন কি মজা লগা হৈছে। এতিয়া আমি ফেৰীত গাড়ী দি গৈ আছোঁ। এতিয়া মই নামিয়ে লওঁ নেকি ধুন্দু, হা ভয়ে লাগে মোৰ দেই। গৈছোঁ যোৱা বাপৰে বাপ। এই চানা বাজা তাতে খাম বলা, ইয়াতে খাব। গাড়ী উঠোৱা নহ'লে জাগা নাপাবা। গাড়ী উঠাব দি আছে চানা খোৱাৰ ঠাণ্ডা নাজানো দে। ইমান মানুহ চাওকচোন, লাইন ধৰি এখনত যাবই নাপালোঁ। এতিয়া নেক্সটখনত যাম আমি, এখন টাটা বাইক। কিমানকৈ লয় টিকেট? কিমানকৈ লয় বাইকত? 40 টকা এখন বাইক দুটা মানুহ অঁ 10 টকা আৰু চিংগুল এটা মানুহ 3 টকা মাত্ৰ। ইমান কম? মই এজনত 10 টকা, আমিতো এইফালে দি আহোঁ না। মই এজনত 10 টকা বুলি ভাবিছোঁ, গাড়ীত 10 টকা বুলি ভাবিছোঁ। 3 টকা ন, মানুহ এটা 3 টকা তে 4জন মানুহ 3 টকাকৈ 12 টকা। 30 টকা দিলোঁ। এতিয়া কোনখনত গৈ আছে? বাপৰে আজি একদম জ্বালা পাইছোঁ আৰু চাওক। প্ৰথম আহিছোঁ, এখনৰ পৰা এখনত দৌৰাই আছে। মাস্ক চাস্ক মাৰি লৈছোঁ, ইমান ধূলি। ইয়াতে এখন টিকেট কাটিলে হৈ যায়, যিকোনো এখনত যাই পেলাই উঠিব পাৰে। আমি গমেই পোৱা নাছিলোঁ, আজিহে গম পালোঁ। 4টামান বজাত আহি পাব। কি মজা লাগিছে ভিউটো। বঢ়িয়া। এতিয়া মই কালি গুড ইভিনিং নে কিবা ইয়াতে গৈছিলোঁ, কি মজা হৈছে ফটো। আমি এতিয়া ডাইৰেক্ট উঠিব পাৰিম ন? গাড়ীত গৈ থকা থিয় হৈ থাকিবা না বহিবা ভিতৰত? নহ'লে বহিম। জাহাজত উঠি আছে, ইফালে আন্ধাৰ আহে, ইফালে হেৰি এই চাওক শিহু কি ডেন্স মাৰি আছে। এইফালে কেইটা ঘাট আছে? 3টা। এইখন চাগে তেতিয়া যে আমি ঘূৰি আহিলোঁ তাতে লাগিব নেকি? কি মজা লাগিছে ভিউটো, চাওক না, সুন্দৰ এক দৃশ্য। ষ্টাৰ্ট দিছে। কি চলে কি এটি ডিজেল নে পেট্ৰল? যাত্ৰা ষ্টাৰ্ট হৈ গ'ল আমাৰ। কিমান সময় লাগে? এইখন চাগে ইয়াতে লগাব চাগে। এইটো চাওক উমানন্দ ৰূপৱে। এতিয়া ইয়াৰ তলেৰে যাম আমি, পামেই আৰু এতিয়া লাহে লাহে। বিদ্যা জাহাজখন হোৱাৰ পৰা মানুহবিলাকৰ কি সুবিধা হৈছে। এই বোলে উত্তৰ গুৱাহাটী, এই বোলে গুৱাহাটী, আকৌ ইমান কম দামত।